থাকে মই অনুৰোধ কৰিছোঁ ভাই কিমান নিজৰ তলত নামাব যদি ন বিজেপি হ'ব পাৰে ন কংগ্ৰেছী ৱৰ্ডটো আহিব পাৰে নে নাই কালিৰ পৰাতো কাৰো এটা টকশ্ব'ত মই ন কংগ্ৰেছী ৱৰ্ডটো দেখা নাই নে দেখিছোঁ কওক নিজৰ বুকুত হাত থৈ কওকচোন কোনে কোনে ন কংগ্ৰেছী বুলি লিখিছে তেতিয়াহ'লে এইবিলাক কৰে কাৰণে মানুহে বেয়া পায় আৰু আপোনালোকে জানে যে মই যিটো কওঁ মানুহৰ মাজত বেছিকৈ যায় কাৰণ মোৰ ফেচবুক ছ'চিয়েল মিডিয়া চব মিলি আপোনালোকতকৈ কাভাৰেজ বেছি হয়নে নহয় আপোনালোকতকৈ কাভাৰেজ মোৰ বেছি হয়নে নহয় সেইকাৰণে আপোনালোকেতো দাবী ৰাখিব নোৱাৰে কথাটো সঁচা কথাটো ওলাবই এতিয়া আজি যে মই এতিয়া আপোনালোকক কৈ আছোঁ আপোনালোকৰ কাৰণে কোৱা নাই মোৰ পেজটোত যায় যাতে মই সেইটো কাৰণে কৈ আছোঁ যদি বিজেপি জইন কৰিলে ন বিজেপি অমুক খৰব হৈ গ'ল তমুক গৰম হৈ গ'ল কালিৰ পৰা ন কংগ্ৰেছী ৱৰ্ডটো আপোনালোকে কিয় দিয়া নাই মোক এতিয়া আপোনালোকে উত্তৰটো দিয়কচোন আপোনালোকে ছাইড কিয় লয় ছাইড ল'ব লাগে নেকি সাংবাদিকে কওকচোন হা এইটোতো ল'ব নালাগে নে ল'ব লাগে আপোনালোকে মোক প্ৰশ্ন সুধিব লাগে ছাৰ ন কংগ্ৰেছী যে হ'ল কংগ্ৰেছৰ কিবা প্ৰতিক্ৰিয়া হৈছে নেকি আপোনালোকে এনেকুৱা এটা কৰি আছে যেন কংগ্ৰেছৰ ডাঙৰ ডাঙৰ লিডাৰবিলাক জইন কৰিলে আৰু এজনে কি কৈছে যে প্ৰতি 10 ছেপ্টেম্বৰত জইন কৰিব 10 ছেপ্টেম্বৰটো জাতীয় দিৱস নেকি 9 তাৰিখে কিয় জইন নকৰে মোৰ যদি ঘৰত তিনিটা মোৰ যদি ঘৈণী পাকিস্তানী হ'লেহেঁতেন বাংলাদেশী হ'লেহেঁতেন ব্ৰিটিছ হ'লেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি মোৰ যদি ল'ৰা ছোৱালী দুটা ইংলেণ্ডৰ চিটিজেনশ্বিপ ল'লেহেঁতেন আপোনালোকে এৰিলেহেঁতেন নেকি কিন্তু তেওঁ